guys, welcome back to my another video. So আজি আইছো গুৰেশ্বৰত আপোনালোকক দেখুৱাম দুৰ্গা পূজা গুৰেশ্বৰৰ দুৰ্গা পূজা মানে আমাৰ উদালগুৰিত একচুয়ালি দুৰ্গা পূজা এবাৰ এলাও নাই মানে এনে কৰিব পাৰিব সিম্পল ভাৱে দুৰ্গা পূজা সো এতিয়া গুৰেশ্বৰটো বাক্সা না সো বাক্সাত অলপ মানে হেবিলাক নাই আৰু উদালগুৰিৰ নিচিনা মানে ষ্ট্ৰিক্ট নাই ইমান সো গুৰেশ্বৰত সেই কাৰণে আইছো মোৰ লগত আছে উইণ্ডিনাৰ দৰে প্ৰসেনজিত আৰু এতিয়া গুৰেশ্বৰত আপোনালোকক দেখুৱাই আছো এতিয়া ষ্টেচনত সো লেটস গো সো এতিয়া গৈ আছো বৰখুন ভাব কি কম আৰু বৰখুনত ভিজি গৈ আছো মাজে মাজে বৰখুনৰ দিছে কমিছে উইণ্ডিনাৰ দৰে মোৰ লগত আছে এইফালে প্ৰসেনজিত হি স্কুটিটো চলাই আছে আৰু মই পিছত বহি আছো সো কি কম আৰু গৈ আছো এনে কৰোনা তাতে আৰু বৰখুন মনটো বেছি ভাল লগা নাই তথাপিও ভিডিঅ' বনাব গৈ আছো আৰু সো আহি পাইছোঁ এতিয়া গুৰেশ্বৰ আৰু এতিয়া ভাবি আছোঁ ক'ত যাম আগতে তো গুৰেশ্বৰ বহুত জেগাত হৈ আছে দুৰ্গা পূজা আগতে ক'ত যাওঁ ভাবি আছোঁ তো এতিয়া আছোঁ গুৰেশ্বৰ মাছ কিনি ল'লোঁ মানে আগৰ মাছটো বেয়া হ'ল আৰু ক'ত যাম এতিয়া আমি মংগলচক যাম ভিডিঅ'টো চাই থাকক গুৰেশ্বৰ পিছত দেখুৱাই আছোঁ আপোনালোকক তাৰ পৰা আগতে ঘূৰি আহোঁ আৰু মোৰ মাছটো মানে এইটো খুলি গৈছে ওৱান টাইম মাছ মই যিখিনি পিন মাৰি আছোঁ ওৱান টাইম মানে 10 টকাৰ মাছ নাই এইটো কাৰণে খুলি গৈছে মানে কি ক'ম আৰু বৰষুণ পৰি আছে চ' এতিয়া ব'লা কোনফালে যাব লাগিব এতিয়া আমি ষ্টেচন হৈ যাম ষ্টেচন পূজা চাম প্ৰথমতে ষ্টেচন হৈ যায় ষ্টেচন প্ৰথমতে ষ্টেচনত পূজা হৈ আছে তাত চাম চ' লেটছ গো চ' এতিয়া আছে গুৰেশ্বৰৰ ষ্টেচনৰ ওচৰত এটা দুৰ্গা পূজা হৈছে তাতে আহিছোঁ চ' কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা মানে ভিতৰত গ'লে চাম আপোনালোককো দেখুৱাম চাই মানে এইফালে আছে এইটো দুৰ্গা পূজাটো চ' ইয়াতে যাম মূৰ্তি বনাইছে চ' এইটো কাৰণে ইয়াতে আহিছোঁ বেলেগতো মূৰ্তি বনোৱা নাই আৰু মাস্ক টাস্ক পিন্ধি গৈছোঁ চ' এতিয়া ব'লা আমি গৈ থাকোঁ আৰু কথা চ' এতিয়া চেনিটাইজ কৰিলোঁ ইয়াতে আছে ব'লা এতিয়া ঘৰত আৰু এইবাৰ ক'ব গ'লে গুৰেশ্বৰৰ ভিতৰত ইয়াতে অলপ দুৰ্গা পূজা অলপ ডাঙৰকৈ পতা হৈছে আৰু এতিয়া ভিতৰত যোৱাৰ কাৰণে জোতাটো খুলিলোঁ আৰু এতিয়া আহিলোঁ গুৰেশ্বৰৰ ওচৰতে কিবা নাম বোলে মংগল চক নেকি জেগাটোৰ নাম চ' ইয়াতে চাবলৈ আহিলোঁ ইয়াতেও কেনেকুৱা হৈছে আপোনালোকক দেখুৱাই আছোঁ আৰু এইটো হৈছে গুৰেশ্বৰৰ মংগল চক নামৰ ঠাইখনিত হৈ থকা এটা দুৰ্গা পূজা আৰু আপোনালোকে চাওঁ এইফালে মূৰ্তি বনাইছে কি ধুনীয়াকৈ আৰু ফটো উঠিলোঁ কেইটামান আৰু সেৱাটো কাঢ়িব লাগিব নহ'লেতো দুৰ্গা মায়ে বেয়া পাব আমাক আৰু এই সৰু ল'ৰাবিলাকৰ হাতত বন্দুক দেখা পায় এনেকুৱা বন্দুক দেখা পায় মানে সৰুকালৰ কথা মনত পৰি গ'ল বে কি ক'ম আৰু কিমান যে কিনিছিলোঁ এইবিলাক কিমান হেপ্পী আছিলোঁ তেতিয়া কি ক'ম মনত পৰি গ'ল বিদ্যা গৈছোঁ বিদ্যা আৰু এতিয়া মংগল চকৰ পৰা ওলালোঁ এতিয়া গৈ আছোঁ আৰু এটা জেগাত আপোনালোকক দেখুৱাই আছোঁ বহুতকেইটা দেখাম ইয়াৰ পিছত আৰু দেখুৱাম আপোনালোকক গৈ আছোঁ চাই থাকক আৰু এইটো হৈছে গুৰেশ্বৰৰ ষ্টেট বেংক আৰু এতিয়া আহিছোঁ 22তম বাৰ্ষিক গুৰেশ্বৰ টাউন শাৰদীয় দুৰ্গা পূজা আৰু আহিয়ে ইয়াত পুৰা খিচৰি লাগি গ'লোঁ খিচৰি তামান মানে মজা বনাইছে বে মজা আৰু এতিয়া প্ৰসাদ খাই আছোঁ ইয়াতে আহি পিনে প্ৰসাদ কিন্তু মজা তামান মানে আৰু ইয়াতে চাওক আপোনালোকে কৰোণাৰ পৰিস্থিতিৰ মাজতো যে ইমান ধুনীয়াকৈ সজাইছে ত' বহুত ভাল লাগিছে আৰু মূৰ্তিটো আপোনালোকে চাওক আৰু ইয়াৰ মূৰ্তিটো বেয়া লগা নাই বহুত ভাল লাগিছে ইয়াত যে পূজা হয় তাৰ বিষয়ে অলপ জানো আৰু এতিয়া আছোঁ গুৰেশ্বৰ টাউন দুৰ্গা পূজা সমিতি ইয়াতে আছোঁ ত' এইটো দুৰ্গা পূজাটো কিমান বছৰ হৈছে এইটো এইবাৰ আমাৰ 22 বাৰ্ষিক হ'ল 22 বছৰ আৰু এনে আগৰ বছৰটো ভালকৈ পাতিছিল আৰু ইয়াতকৈ ধুনীয়াকৈ আগৰ বছৰ যোৱাবেলি নিচিনা এইবাৰ এটা নহয় যোৱাবেলি আমাৰ বহুতটা জাপ জমকতাৰে পতা গৈছিল এইবাৰ অকল কৰোণা ভাইৰাছৰ কাৰণে গমটো পায় অলপমান মানে ভক্তৰ সমাগম আমাৰ খুবেই বেছি কিন্তু অকণমান আমি ৰাইজক আমি ডিষ্টেঞ্চ মেইনটেইন কৰি চেনিটাইজাৰৰ ব্যৱস্থা আছে আমি সদায় চেনিটাইজ কৰোঁ সেনেকৈ মাস্ক আমি কমিটিৰ ফালৰ পৰা আমি মাস্ক দিওঁ এইফালে মাস্কৰ দিয়াৰ ব্যৱস্থা কৰিছে চ' খুব ধুনীয়া লাগিছে আৰু আগৰ বছৰ আৰু এইটো বছৰতকৈ আগত আৰু ইয়াতকৈ ধুনীয়াকৈ কৰিছিল চ' এইটো বছৰ ইমান এটা কৰিব পৰা নাই কাৰণ আপোনালোকে বুজি পাইছে চ' এতিয়া গৈ আছোঁ আৰু এইফালে ক'ৰবাত আছে নেকি চাওঁ আৰু চালা 10 টকা দি দোকানৰ পৰা মাস্ক কিনিলোঁ আৰু চাওক না এনেকৈ উঠালে আৰু আকৌ নামি যায় মানে অলপ উঠালে নামি যায়
চ' এতিয়া এইটো ল'লোঁ এই দুৰ্গা পূজা এই অলপ আগতে যে দেখালোঁ যে তাৰ পৰা লৈছোঁ মানে ফ্ৰীতে দিছে এইটো চ' এইটো অলপ ভাল আছে চাওক চ' আপোনালোকে মাস্কবিলাক অলপ চাই চিতি কিনিব ঠগ খাই যাব কিন্তু চ' এতিয়া গৈছোঁ আৰু এটা জেগাত চাবলৈ চ' আপোনালোকক দেখুৱাই আছোঁ তাৰ আগতে অলপ খাই লওঁ চ' প্ৰসাদ খাইছোঁ তথাপি অলপ ভোক লাগিছে চ' দেখুৱাই আছোঁ আৰু এইটো দোকানতে অলপ কিবা কিবি খাবলৈ আহিছোঁ ফাষ্ট ফুড বহুত ভাল লাগে ফাষ্ট ফুড খাই চ' খাই পিনে দেখুৱাই আছোঁ এইবিলাকে খাই আছোঁ আৰু কি ক'ম চ' এইবিলাক খাই লৈ এতিয়া গৈ আছোঁ আৰু এটা জেগাত আপোনালোকক দেখুৱাবলৈ আৰু এইটো আহি পালোঁ এতিয়া আছোঁ আমি গুৰেশ্বৰৰ ৰবীন্দ্ৰ নগৰ ইয়াতে চাওঁ আপোনালোকে কি ধুনীয়া দুৰ্গা পূজা হৈছে দেখুৱাই দি আছোঁ আৰু ইয়াৰ পেণ্ডেলটো সৰু কিন্তু হ'লেও মূৰ্তিবিলাক বহুত ধুনীয়া হৈছে আৰু গুৰেশ্বৰৰ ভিতৰত মূৰ্তি যদি ক'ব যাওঁ মূৰ্তিৰ বিষয়ে ইয়াতে বহুত ধুনীয়া হৈছে মোৰ মতে আৰু এতিয়া আহি পালোঁ গুৰেশ্বৰৰ আটাইতকৈ ডাঙৰ দুৰ্গা পূজা মানে ইয়াতে হয় কিন্তু কি ক'ম ইয়াতে একচুৱেলি মূৰ্তি বনোৱা নাই কিয় বনোৱা নাই ময়ো নাজানো ইয়াতে সুধিবও মানে কোনো চান্স পোৱা নাই চ' কি ক'ম আৰু বহুত দুখ লাগিছে কৰোণাই চব নষ্ট কৰি দিলে এইবিলাক চব বছৰে কিমান দোকান পোহৰ হয় কিমান মানুহৰ ভিৰ হয় আৰু এইবাৰ গোটেই হেৰেঙা হৈ আছে তথাপিও আপোনালোকক অলপ দেখুৱাই দিওঁ আৰু ইয়াতে একচুৱেলি মিউজিক বাজি আছে চ' সেইটো মই অফ কৰি দিছোঁ কাৰণ কপিৰাইট আহি যাব পাৰে চালা কৰোণা তই যাতে অহা বছৰ আৰু নাথাকা তাৰ বাবে দুৰ্গা ময়ক এটাই প্ৰাৰ্থনা কৰোঁ তই যাতে আৰু নাথাকা অহা বছৰ যাতে শান্তিত চাব পাওঁ দুৰ্গা পূজা আৰু ইয়াতো পূজা হৈছে গুৰেশ্বৰৰ এইটো পূবফালে আছে ইয়াতে একচুৱেলি ফটো পূজা হৈছে চ' আজিলৈ ভিডিঅ'টো ইমানেই আৰু নেদেখুৱাম কিমান দেখুৱাম চ' এতিয়া গৈ আছোঁ ঘৰলৈ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব সকলো কৰি দিব আৰু আজিলৈ বাই লাভ ইউ অল টাটা বাই